ল'ৰাটোক আকৌ পঠিয়ালোঁ স্কুললৈ পাই ৰিজাল্টটো আনিবলৈ আজি আকৌ মেট্ৰিকৰ ৰিজাল্ট দিব নহয় একদম ফাৰ্ষ্ট ডিভিজনটো আহিবই আমাৰ ছোৱালীক আকৌ মই পঢ়াইছিলোঁ নহয় ওচৰত আছিলে মই বহি আছিলোঁ তাই নেপাবনে মানেই নাই আৰু পাব আমাৰ গাঁওখনৰ ভিতৰত তাই ফাৰ্ষ্ট ডিভিজন ল'ব সেইকাৰণে বাপেকে তাই আকৌ হেৰি আনি থৈছে ৰসগোল্লা লালমোহন চিংৰা গোটেই মিঠাইখিনি আনি থৈছে অলপ আজি ধুনীয়াকৈও আছোঁ মানুহ আহিব নহয় আকৌ এইটোহে আকৌ আহি পোৱাহি নাই কিমান দি কৰিছোঁ ইমান দি কৰিব লাগে নি বাৰু এইটো চব নাই যোৱাটো এইটো ছোৱালীনো ক'ত আছে কি কথা মই একোৱে বুজি পোৱা নাই মোৰ গাঠা ভিতৰত নাইকিয়া লিখিছোঁ মানুহ আহিব তাতে ঐ আহিব আহিছোঁ ঐ হে কি ফেইল কৰিলে মোৰ মিঠাইগাল কি হ'ব দিয়া ঐ কোন ক'ত আছে আহয় মোৰ মূৰটো ঘাইছে মোৰ মূৰটো ঘাইছে কি কৰিলে ছোৱালীজনীয়ে ফেইল কৰিলে মোৰ অতিজনীয়ে ক'ত গ'ল এচাই আজি তাইক এই মই আজি নেৰিছোঁ আৰু তাই কেনি গ'ল লুকাবলৈ আহিছে ক'ত গ'ল ডাঙৰ ছোৱালী ক'ত গ'লি কি অৱস্থা হ'ল আজি মোৰ ফেইল হ'ব এতিয়া এইজনী গম পালেই মায়ে কি হ'ব এতিয়া বাৰু ক'ত মৰি থাকোঁগৈ নেকি বাৰু কি যে ভুল কৰিলোঁ পৰীক্ষা সময়ত মোবাইলটো চাওঁতে আজি মোৰ এনেকুৱা গতি হ'ল ৰাহুলৰ লগত মেছেজ কৰি থাকোঁতে হ'ল সি এতিয়া ডিষ্টিংশ্যন পালে মই ফেইল কৰিলোঁ কেইজনীয়ে শনিজনীয়ে মাৰি পেলাব এতিয়া ক'লৈ যাওঁ মই কেনি গলি মোৰ গোটেই গাঁৱৰ মানুহৰ আগত আজি মোৰ লাষ্ট মানে নাক কাণ চব কাটিলি আৰু শেষ মই আজি এই পঢ়া মই এনেই টোপনি ক্ষতি কৰিলোঁ গোটেই ৰাতিটো মই টোপনি ক্ষতি তোৰ লগত কৰোঁতে মোৰ দেহৰ অৱস্থা শেষ টিউশ্যন দিছোঁহে কিনো কৰিলি তইহে জানিলি আৰু আজি মই ক'ত লুকা আমি বাপেকটো আহিলে মোকো মাৰিবই আজি জীয়েককো মাৰিবই আজি বাপেকে একে মাৰি লওঁ আগতীয়াকৈ গোটেই ৰাতিটো মোৰ আজি শেষ হ'ব আৰু কি হ'ব ঠিক নাই সেয়া গাঁৱৰ মানুহ আহিছে খবৰ ল'বলৈ এই কি খবৰ ৰিজাল্ট খবৰ পাইছেই নহয় আমাৰ আকৌ এইগৰাকীয়ে আকৌ বৰ ভাল ৰিজাল্ট কৰিলে গোটেই গাঁৱত ফটাফটিকৈ ওলাব আপোনালোকে ঘৰলৈ যাওকচোন বা সুধি আহকগৈ ৰ'বা দেই মই এজনীক বিচাৰি আছোঁ কেনিনো গ'ল গমেই নাপাওঁ এতিয়া মোৰ শেষ হৈছে গাঁৱৰ মানুহ দমে আহিছে মই ভাবিছিলোঁ আজি আৰু মিঠাই খুৱাম ধুনীয়াকৈ মানুহ আহিব এই সাজি কাচিও আছিলোঁ ধুনীয়াকৈ এয়াহে গতি কৰিলে মই ভাবিছোঁ ফাৰ্ষ্ট ডিভিজনটো আহিব কেনেবাকৈ ফাৰ্ষ্ট ডিভিজনটো অহা কথা বাদে এই অসমীয়াতে ফেইল কৰি থাকিলে অসমৰ মানুহৰ অসমীয়াতে ফেইল কৰি থাকিলে কি চালি শেষ কৰিলি মোৰ আৰু মানুহৰ আগতে এই গোটলৈ যামনো কেনেকৈ জানো মই আজি এই বন্ধন গোটলৈ যাবলৈও মই আজি শেষ খাওঁ এনেই মোৰতো ঘূৰাই কিবা হৈ গৈছে আৰু মোৰ ধৰি আন আজি নেৰিবি ধৰি আন তোক আজি মই কি কৰি আছিলি তই কি কৰিছিলি এইকেইদিন মই মানুহৰ আগত লাম কেনেকে এতিয়া মই মানুহৰ আগত লাম কেনেকে তই লাভি কেনেকে তোক কোনে নিব কোন নাই নিব তোক এতিয়া ফেইল কৰা বুলি ওলালে নহয় গোটেই গাঁওখন কোনটো লৈ আহিব দে তোক নিবলৈ নেলাগে মই নিজে নিবলৈ কোনে আহিব তোক বিয়া দি দিম তোক সেই ৰিক্সা ঠেলালে দি দিম তোক সেই ৰিক্সা ঠেলালে দি দিম এইটো তাই হেৰি গোটেই গাঁৱৰ মানুহৰ আগত মই এতিয়া কি হ'ব মই আজি ভাবিকে নোপোৱা হ'লোঁ মোৰ অৱস্থা কাহিল হৈছে আৰু আজি দিনটো তোৰ কাৰণে মই কি কাৰণে আনিছিলোঁ আজি মই মিঠাইও গোটাই থৈছিলোঁ আজি মই মিঠাইও গোটাই থৈছিলোঁ তোক তই যা কোনটো সেই ল'ৰাৰ লগত তই মেছেজ দি আছিলি পলাই যাওঁগৈ পলাই যা নাহিবি আমাৰ ঘৰলৈ ভয় দিব যা গুচি যাগে তই
জীৱনটো খালে মোৰ জীৱন এটা কথা যাওঁ ঘৰৰ পৰাতো মই আজি যামেই মোকে গালি দিলে নহ'ব যদু মাষ্টৰ পুতেকেহে মোকে ইমান দীঘল দীঘল চিঠি দিছিলে কোন জানো মাষ্টৰ মইতো সেইবোৰ পঢ়িব লাগিব ন কি দিছিলে নহ'ব নহয় কি দিছিলে তোক পঢ়ো বুলি পঢ়িছোঁ অংকটো লেখা পাইছোঁ অসমীয়াহে কমিছে যদু মাষ্টৰ পুতেক এতিয়া মোক খালি কৈ থাকে কি ক'লে তোক কি ক'লে তোক চিঠি দিছিলে কি দিছিলে যদু মাষ্টৰক আজি মই সুদাই নেৰোঁ সি ল'ৰা তাৰ ল'ৰাই মোৰ ছোৱালী হেৰি কৰিব ফেল খাব সেইকে দিছে